অসম বিধানসভা চৌহদত টেট উত্তীৰ্ণ শিক্ষকৰ উচুপনি। বিধানসভাৰ অধিৱেশন চলি থকা অৱস্থাতে ন্যায় বিচাৰি এইসকল টেট উত্তীৰ্ণ শিক্ষক দিছপুৰলৈ আহিছে বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পৰা। 2014 চনতে এওঁলোক টেট উত্তীৰ্ণ, কিন্তু সময়ত নেপালে নিযুক্তি। আজি যিসকল ল'ৰা ছোৱালী টেট পাছ কৰিলে সকলোক এপইণ্টমেণ্ট দিয়া হ'ব। আজি খানাপাৰা দিয়া হ'ব, কিন্তু মোক নিদিম বুলি এতিয়া নিশ্চয় ক'লে। ইফালে 2012 চনত উত্তীৰ্ণ হোৱা আৰু নিযুক্তি পোৱা টেট শিক্ষকে শুকুৰবাৰে কপালে কাহিলীপাৰাত থকা সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়। চাকৰি কৰি থকা এইসকল শিক্ষকে স্নাতক পৰীক্ষাত কমেও 50% নম্বৰসহ উত্তীৰ্ণ হ'ব লাগিব বুলি শিক্ষা বিভাগে বান্ধি দিয়া যোগ্যতাৰ নতুন মাপকাঠি সন্দৰ্ভত প্ৰতিবাদ এওঁলোকৰ। আমি টেটৰ সম্পৰ্কে প্ৰায় বাদ দিছিলো, কিন্তু আজি আমি আমাৰ গাঁৱত ওলাব নোৱাৰো। আমি চকুৰ পানী ওলাই গৈছে। এই কাৰণে আমাৰ লাজ লাগিছে, এই কাৰণে যে আমি টেট পাছ কৰিছিলো নে নাই এইটো কথা ওপৰত আমাৰ ওচৰ চুবুৰীয়া আমাক সন্দেহ কৰে। কোলাত নাবালক সন্তানক লৈও প্ৰতিবাদী কাৰ্যসূচীত ভাগ ললেহি টেট উত্তীৰ্ণ শিক্ষয়িত্ৰীয়ে। 4টা বজাত ওলোৱা যিখন লিষ্ট সেইখনৰ মতে আমি ভাগি পৰিছো, আৰু তেখেতে কৈছে যে 15 ছেপ্টেম্বৰ বাৰু সময় নাপাব। গতিকে আমি অনুৰোধ কৰিছো আমাৰ এইসকলক যাতে নিযুক্তি দি তেখেতে কৃতাৰ্থ কৰে। আনহাতে শিক্ষা বিভাগৰ অন্য এক হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল। BTAD এলেকাৰ প্ৰাথমিক বিদ্যালয়ত বড়ো মাধ্যমৰ শিক্ষকক বঞ্চিত কৰি অসমীয়া মাধ্যমত অধ্যয়নৰত শিক্ষকক নিযুক্তি দিয়াৰ প্ৰতিবাদ এপছু সভাপতি প্ৰমোদ বড়োৰ। যে অতি শীঘ্ৰে যিখিনি টিচাৰ এপইণ্টমেণ্ট দিয়া হৈছে এই টিচাৰখিনি উঠাই লৈ যাওক আৰু ইয়াত বড়ো মিডিয়ামৰ কাৰণে টিচাৰ এপইণ্টমেণ্ট দিয়ক, সেইটো আমি বিচাৰিছো। আৰু যোৱা বছৰ তাৰ আগৰ বছৰবিলাকত যি স্কুলত যি বিদ্যালয়ত বড়ো ভাষা নাজানা, বড়ো ভাষাৰ জ্ঞান নথকা, বড়ো মানে মিডিয়ামৰ যিবিলাক নহয় সেই বড়ো ভাষাৰ জ্ঞান নথকা টিচাৰ্ছবিলাকক তেখেতসকলে উঠাই লৈ যাব লাগে। এনেদৰে এতিয়া শিক্ষা বিভাগৰ কেতবোৰ তুগলকি নীতিৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ, অস্থিৰতা শিক্ষা ব্যৱস্থাত। ব্যুৰো ৰিপৰ্ট।